নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছো সিটেট পৰীক্ষাৰ প্ৰস্তুতি। আজিৰ পৰা আমি আলোচনা কৰিম এনচিইআৰটি ইভিএছ ক্লাছ 3, 4 আৰু 5 লগতে আৰু এখন নতুন কিতাপ আহিছে 2024 চনত। সেইখন কিতাপো আলোচনা কৰিম। মুঠতে 4খন ইভিএছৰ কিতাপ আলোচনা কৰিম সম্পূৰ্ণ অসমীয়া আৰু ইংৰাজী ভাষাত। লগতে মোৰ যি হেণ্ড ৰিটেন নোট সেইখিনিও তলে তলে মানে নোট হিচাপে আলোচনা কৰি যাম, কিয়নো মই এই 3খন কিতাপ পঢ়ি সিটেট পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হৈছিলো, বিশেষকৈ পৰিৱেশত। গতিকে আপোনালোকে যাতে পৰিৱেশত ভাল নম্বৰ পাবলৈ সক্ষম হয়, কিয়নো আপোনালোকে নিশ্চয় জানে আমাৰ অসমত বৰ্তমান সময়ত অসম টেট নহয়। আৰু সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে যেহেতু সিটেট পৰীক্ষা বছৰত দুবাৰকে হয়, আপোনালোকে সিটেট পৰীক্ষা দিয়ক, অসম টেট নহয়। গতিকে আপোনালোকে নিশ্চয় জানে যে বৰ্তমান সময়ত পৰিৱেশ অধ্যয়নৰ যি প্ৰশ্ন সোধা পেটাৰ্ণ সম্পূৰ্ণ সলনি হৈ গৈছে, কিয়নো বৰ্তমান সময়ত প্ৰশ্ন ডাইৰেক্ট নাহে। আগতে আহিছিল ডাইৰেক্ট প্ৰশ্ন যে খেজেৰি তিৰি ক'ত আছে, ডিজাৰ্ট ওক ক'ত আছে, সাপৰ মানে সাপে কেনেদৰে আহাৰ খায়। কিন্তু বৰ্তমান সময়ত কি হয়, কিছুমান ষ্টেটমেণ্ট ৱাইজ প্ৰশ্ন দিয়ে আৰু আপোনালোকে যদি সেই প্ৰশ্নটো শুদ্ধভাৱে কৰিব লগা হয় তেন্তে সম্পূৰ্ণ কনচেপ্ট জানিব লাগিব। লগতে আপোনালোকক জনাও বৰ্তমান সময়ত আমাৰ যি LP আৰু UP এই দুয়োখন স্কুলত বহুতো পোষ্ট এতিয়াও খালী হৈ আছে। আৰু শিক্ষামন্ত্ৰী মহোদয়ে বিধানসভাত মানে সন্মানীয় বিধানসভাত কি কৈছিল যে এতিয়াও আমাৰ LP আৰু UP স্কুলত প্ৰায় 5,000 মান পোষ্ট এতিয়াও খালী হৈ আছে। গতিকে আপোনালোকে যদি সিটেট পৰীক্ষা যি জুলাই মাহত হ'ব, এতিয়ালৈকে নটিফিকেশ্যন অহা নাই যদিও হয়তো আহিব পাৰে এই সপ্তাহত। গতিকে আপোনালোকে যদি সিটেট পৰীক্ষাটো ভালদৰে মানে ভাল নম্বৰ লৈ 100+ নম্বৰ লৈ উত্তীৰ্ণ হয় তেনেহলে আপোনালোকে যি মেধা তালিকা তাত আপোনালোকৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'ব। গতিকে এতিয়া আহিছো আপোনালোকে কেনেদৰে পঢ়িব লাগিব, কি পঢ়িব লাগিব। আমি যদি চাওঁ ইভিএছখন সম্পূৰ্ণ থিম বেছ হয়, মানে সম্পূৰ্ণ থিমৰ ওপৰত আধাৰিত হয়। গতিকে প্ৰথমে আমাক পঢ়িব লাগিব ফেমিলি এণ্ড ফ্ৰেণ্ডছ, ৰিলেশ্যনশ্বিপ, ৱৰ্ক এণ্ড প্লে, এনিমেল, বাৰ্ডছ, প্লান্টছ ইত্যাদি। তাৰপিছত ইয়াত যদি চাওঁ ইয়াত বহুতো ইউনিট আছে মানে চেপ্টাৰ, এই গোটেইকেইটা চেপ্টাৰ আলোচনা কৰিম। তাৰপিছত এইখন হৈছে নতুন কিতাপ, এইখন হৈছে নতুন কিতাপ এনচিইআৰটি ইভিএছ টেক্সট বুক ক্লাছ 3 দ্য ৱৰ্ল্ড এৰাউণ্ড আছ। তাৰপিছত যিখন চিলেবাছ আছে আৱাৰ ফেমিলিজ এণ্ড কমিউনিটিজ চেপ্টাৰ 1 ফেমিলি এণ্ড ফ্ৰেণ্ডছ, যি আমাৰ ফেমিলি মানে জইণ্ট ফেমিলি, নিউক্লিয়াৰ ফেমিলি, মেট্ৰিয়াৰ্কেল ফেমিলি, পেট্ৰিয়াৰ্কেল ফেমিলি, কনচেনজিনিয়াছ ফেমিলি, ইয়াৰ পৰা প্ৰশ্ন আহে। যেনে ফ্ৰেণ্ডছ আছে যি বন্ধুৰ ভাগ, যেনে আমাৰ যি এৰিষ্টটল আছিল, এৰিষ্টটলে কি কৈছিল 3টা টাইপছ দিছিল, যেনে ফ্ৰেণ্ডছ অফ ইউটিলিটি, ফ্ৰেণ্ডছ অফ গুড, ফ্ৰেণ্ডছ অফ প্লেজাৰ ইত্যাদি। তাৰপিছত চেপ্টাৰ 2 গোয়িং টু মেলা, আমাৰ যি কুম্ভ মেলা হয়, এই বিভিন্ন মেলা, চেলিব্ৰেটিং ফেষ্টিভেল, যিমান আমাৰ ভাৰতত ফেষ্টিভেল আছে সেইসমূহ পঢ়িব লাগিব। তাৰপিছত গেটিং টু ন প্লান্টছ, প্লান্টছ এণ্ড এনিমেলছ লিভ টুগেডাৰ, মানে যি মানে এটা জন্তু মানে জন্তুৱে যি আমাৰ কি আছে গছ গছনিৰ ওপৰত নিৰ্ভৰশীল। তাৰপিছত লিভিং ইন হাৰমনি, ৱাটাৰ, ফুড মানে খাদ্য কেনেদৰে প্ৰস্তুত কৰা হয়, ষ্টেইং হেল্থ এণ্ড হেপি, দিছ ৱৰ্ল্ড অফ থিংছ, মেকিং থিংছ, টেকিং চাৰ্জ অফ ৱাষ্ট, মানে আমাৰ যিখিনি পেলনীয়া বস্তু আমি তাৰ পৰা কি কি বনাব পাৰোঁ এইসমূহ পঢ়িব লাগিব। যেনে গোয়িং টু স্কুল, এয়াৰ টু এয়াৰ। তাৰপিছত
যেনে ইয়াত আমাৰ যি অসমত বাঁহৰ দলং মানে ৰছীৰ দলং বা ব্ৰিজ বুলি কোৱা হয় হিন্দীত আহে, এইখিনিও পঢ়িব লাগিব। তাৰপিছত কেনেদৰে স্কুলত গৈছে, কি মানে ভল্লাম, ভল্লাম মানে কি, ক'ত ব্যৱহাৰ কৰা হয়, কেৰেলা, এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। কেৰেলা হৈছে কি, স্মল উডেন বৰ্ড। এই গোটেইখিনি আলোচনা কৰিম। যেনে কেমেল কাৰ্ট মানে উটৰ গাড়ী, গৰু গাড়ী, স্কুলত চাইকেলেৰে মানে বাইচাইকেলেৰে যায়। তাৰপিছত লাডাখত কেনেদৰে মানে কি কৰে স্কুলত যায়, কাশ্মীৰত কেনেদৰে স্কুলত যায়, কি কি ব্যৱহাৰ কৰে, কাশ্মীৰৰ ঘৰ, লাডাখৰ ঘৰ, এইখিনি ইতিমধ্যে আলোচনা কৰিছো চিলেবাছত। তাৰপিছত এনভাইৰনমেণ্টেল ষ্টাডিজ লুকিং এৰাউণ্ড টেক্সট বুক ফৰ ক্লাছ 4 আৰু 5 মানে 3খন আলোচনা কৰিছো। আপোনালোকে নিশ্চয় গম পায় যে আমাৰ যি এনচিআৰটিৰ লগতে যি আমাৰ এনচিএফ 2005 আছে, সেই এনচিএফে কি কৈছিল, আমাৰ এলপি স্কুলত বিশেষকৈ ক্লাছ 3, 4 আৰু 5ত ইভিএছ পঢ়াব লাগে, আৰু প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীত ভাষা আৰু গণিতৰ জৰিয়তে কি কৰিব লাগে, পৰিৱেশ পঢ়াব লাগে, কি দিছিল, পৰামৰ্শ দিছিল। ইয়াত যি আমাৰ থিমছ আছে, ফুড মানে প্ৰতিটো চেপ্টাৰত কি কি দিয়া আছে, এই গোটেইখিনি ইয়াত আলোচনা কৰিম সম্পূৰ্ণ অসমীয়া আৰু ইংৰাজীত। আপোনালোকে মনত ৰাখিব, সম্পূৰ্ণ অসমীয়া আৰু ইংৰাজীত আপোনালোকে নোটছ হিচাপে লিখি ল'ব। ইণ্ডিকেটৰ্ছ ফৰ এছেছমেণ্ট ইন ইভিএছ, অৰ্থাৎ আমাৰ যি পৰিৱেশ অধ্যয়নৰ প্ৰচেছ স্কিল আছে, এই প্ৰচেছ স্কিলৰ পৰা প্ৰতি বছৰে মানে প্ৰতিটো চিটেৰ পৰীক্ষাত অতি কমেও 3টা প্ৰশ্ন অহা দেখা যায়। আপোনালোকে লিখি ৰাখক, অতি কমেও 3টা প্ৰশ্ন আহে। যেনে অবজাৰভেশ্যনেল ৰেকৰ্ডিং, ডিছকাশ্যন, এক্সপ্লেনেশ্যন, ক্লাছিফিকেশ্যন, কুৱেশ্যনিং, এনালাইচিছ, এক্সপেৰিমেণ্ট, কনচাৰ্ন ফৰ জাষ্টিছ এণ্ড ইকুৱেলিটি, কোঅপাৰেশ্যন ইত্যাদি। লগতে এই যিখিনি আমাৰ পঞ্চম শ্ৰেণীৰ কণ্টেণ্ট অৰ্থাৎ লেচন, যেনে এন শৰ্মাৰ ষ্টৰি, ফ্ৰম টেষ্টিং টু ডাইজেষ্টিং, ইয়াৰ পৰা বহুত প্ৰশ্ন আহে। এভৰি ড্ৰপ কাউণ্ট, এক্সপেৰিমেণ্ট উইথ ৱাটাৰ, যেনে আমাৰ লেবু আৰু নিমখ, মস্কিটো মানে মহৰ পৰা কি বেমাৰ হয়, মহে কামুৰিলে কি হয়, ৰনাল্ড ৰছ। এইখিনি আছিল আজিৰ ভিডিঅ'টিৰ মূল মানে টপিকছ। আপোনালোকে এছামিজ কানেকশ্যনৰ জৰিয়তে এনচিআৰটি ইভিএছ ক্লাছ 3, 4, 5 লগতে নতুন কিতাপখন সম্পূৰ্ণ অসমীয়া আৰু ইংৰাজী ভাষাত পাবলৈ সক্ষম হ'ব। লগতে যিখিনি মোৰ হেণ্ড ৰিটেন নোটছ আছে, এইখিনিও তলে তলে আলোচনা কৰি যাম। গতিকে ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম। জয় অসম।